এগৰাকী গৰ্ভৱতী মহিলাক এইখিনি সময়ত বহুতো পুষ্টিৰ প্ৰয়োজন হয় আৰু এই পুষ্টি তেওঁলোকে আহাৰৰ দ্বাৰা পায়। কিন্তু এনেকুৱা বহুত আহাৰ আছে যিবোৰ এগৰাকী গৰ্ভৱতী মহিলাই খাব নালাগে বা 3 মাহলৈকে একেবাৰে খাব নালাগে। তেতিয়াহ'লে জানো আহক এগৰাকী গৰ্ভৱতী মহিলাই কি খাদ্য খাব নালাগে। বন্ধুসকল, যদি এতিয়ালৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক। লগতে বেল আইকনটো টিপি অল নটিফিকেশ্যন কৰি ল'ব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকৰ ওচৰলৈ সোনকালে গৈ পায়। বহুতো এনেকুৱা গৰ্ভৱতী মহিলা আছে বা নতুনকৈ গৰ্ভধাৰণ কৰা মহিলা আছে যিসকলে নাজানে যে তেওঁলোকে এইখিনি সময়ত কি আহাৰ গ্ৰহণ কৰিব নালাগে। কিছুমান এনেকুৱা আহাৰ আছে যিবোৰ আহাৰ খালে গৰ্ভপাতৰ দৰে সমস্যাই দেখা দিব পাৰে বা সময়ৰ আগতেই ডেলিভাৰী হ'ব পাৰে। গতিকে এনেকুৱা আহাৰ খাব নালাগে। আৰু কিছুমান আহাৰ আছে যিবোৰ কেনেকৈ খাব লাগে এগৰাকী গৰ্ভৱতী মহিলাই নাজানে। গতিকে এই গোটেইখিনি কথা জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এই ভিডিঅ'টো স্কিপ নকৰিব, নহ'লে আপোনালোকে বহুতো কথা মিছ কৰিব পাৰে। তেতিয়াহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰে প্ৰথমটো হৈছে গজা ওলোৱা বুট বা মগুমাহ। গজা ওলোৱা বুট বা মগুমাহ এগৰাকী গৰ্ভৱতী মহিলাৰ বাবে অতিকৈ ভাল, কিন্তু ইয়াক কেনেকৈ খাব লাগে সেইটোও জনা উচিত। আপোনালোকৰ বহুতেই গজা ওলোৱা বুট বা মগুমাহবোৰ ভিজাই থোৱাৰ পিছতেই ডাইৰেক্ট খাই দিয়ে। এনেকৈ খালে ফুড পয়জনিং হ'ব পাৰে, কাৰণ ইয়াত বহুতো বেক্টেৰিয়া থাকে, যাৰ ফলত আপোনালোকৰ হয়তো বমি হ'ব পাৰে, নহ'লে ডায়েৰিয়াৰ দৰে সমস্যা হ'ব পাৰে। ফলত আপোনালোকে বুট বা মগুমাহ যেতিয়া গজা ওলাই ডাইৰেক্ট খাই নিদিব। ইয়াক হয়তো আপোনালোকে বইল কৰি খাওক, নহ'লে বহুত উতলা গৰম পানীত তিয়াই থৈ কিছু সময় পাছতহে এই গজা ওলোৱা বুট বা মগুমাহ আপোনালোকে গ্ৰহণ কৰক। তেতিয়া এইটোৰ পৰা আপোনালোকৰ একো অপকাৰ নহয়। 2 নম্বৰতে হৈছে বেঙেনা। বেঙেনা এটা এনেকুৱা পাচলি যাৰ ফলত এগৰাকী গৰ্ভৱতী মহিলাৰ প্ৰথম অৱস্থাত পিৰিয়ড আহি যোৱাৰ সম্ভাৱনা থাকে বা কিছুমানৰ হৈ যায়। গতিকে প্ৰথম 3 মাহলৈ আপোনালোকে বেঙেনা একেবাৰে নাখাব। 3 নম্বৰতে হৈছে আনাৰস। আনাৰসত ব্ৰমলিন নামৰ এবিধ এনজাইম পোৱা যায়, যিটোৰ ফলত গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে। গতিকে প্ৰথম 3 মাহলৈ আপোনালোকে আনাৰস একেবাৰে নাখাব। এনেকুৱা নহয় যে আনাৰস 3 মাহলৈ নাখালে আপোনালোকে 3 মাহৰ পিছতে খাবলৈ আৰম্ভ কৰক। যিমান পাৰে ইয়াক 6 মাহলৈ ৰখি থাকক। আৰু যদি 6 মাহৰ পিছত আনাৰসৰ ছিজন থাকে, কাৰণ আনাৰস এটি এনেকুৱা ফল য'ত তাৰমানে বহুতো ভিটামিন মিনাৰেলছ আমি পাওঁ। এইটো এটা ছিজনেল ফল হয়তো, গতিকে ইয়াৰ পৰা বহুতো ভিটামিন পোৱা যায়। সেইবাবে এগৰাকী গৰ্ভৱতী মহিলাই যদি 6 মাহৰ পিছত আনাৰসৰ ছিজন থাকে বা খাবলৈ ইচ্ছা কৰে, তেতিয়াহ'লে আপোনালোকে 6 মাহৰ পিছত ইয়াক অকণমান খাব পাৰে। এনেকুৱা নহয় যে সদায় খাব লাগিব বা বহুত খাব পাৰিব। আপোনালোকে ইয়াক 2 বা 3 বাৰ খাব পাৰিব, কিন্তু বহুত কম মাত্ৰাতহে খাব। হয়তো এপিচ বা 2 পিচ, তাতকৈ বেছি নাখাব। 4 নম্বৰতে হৈছে অমিতা। অমিতা যে আপোনালোকে কেঁচাই একেবাৰে নাখাব। কেঁচা অমিতাত লেটেক্স নামৰ এটা পদাৰ্থ পোৱা যায়, যাৰ ফলত গৰ্ভপাত হোৱাৰ বহুত সম্ভাৱনা থাকে। এতিয়াও গৰ্ভপাত কৰিবলৈ বহুতে কেঁচা অমিতা সেৱন কৰে, গতিকে আপোনালোকে কেঁচা অমিতা একেবাৰে নাখাব। বহুতে পকা অমিতা আপোনালোকক খাবলৈ ক'ব বা এডভাইচ কৰে যে পকা অমিতা খাব পাৰে, কিন্তু পকা অমিতাটো লেটেক্স কম মাত্ৰাত পোৱা যায়। গতিকে যিমান পাৰে ইয়াক এভইডেই কৰক, নাখালেই ভাল। আৰু যদিও খাবলৈ মন কৰে, তেতিয়াহ'লে 6 মাহৰ পিছত অকণমান খাব পাৰে, বেছি নহয় বা সদায় নহয়, এবাৰ বা 2 বাৰ আপোনালোকে খাব পাৰে, কিন্তু বহুত কম মাত্ৰাতহে খাব। ইয়াৰ পিছত হৈছে কঁঠাল। কঁঠাল আমি পকাকেও খাওঁ, কেঁচাকেও খাওঁ। কেঁচাকে ইয়াক চব্জি বনাই বহুতেই খায়। কেঁচা কঁঠালটো আপোনালোকে একেবাৰেই নাখাব। পকা কঁঠাল আপোনালোকে খাব পাৰে, কিন্তু পকা কঁঠাল খালেও আপোনালোকে 6 মাহৰ পিছতেই খাওক। কঁঠালটো খাব লাগে, কাৰণ এইটো ছিজনেল ফুড হয়, কিন্তু আপোনালোকে 6 মাহলৈ ইয়াক নাখাব। আৰু যিমান পাৰে ৰখক, ৰখি পেলাই 6 মাহৰ পিছত পকা কঁঠালহে খাওক, তাকো কম মাত্ৰাত আৰু বেছিকৈ নাখাব। ইয়াৰ পিছত হ'ল তিল। তিল আপোনালোকে একেবাৰে নাখাব, কাৰণ তিল খালে আগতীয়াকৈ ডেলিভাৰীৰ হোৱা চান্স বহুত গুণে বাঢ়ি যায়। কাৰণ গৰ্ভপাত কৰিবলৈ আগতে বা এতিয়াও বহুত মানুহে তিল আৰু কেঁচা অমিতাৰ ব্যৱহাৰ কৰে, যাৰ ফলত গৰ্ভপাত হয়। গতিকে আপোনালোকে তিল একেবাৰেই নাখাব। ইয়াৰ পিছত হৈছে আজিনামটো। আজিনামটো আপোনালোকে খাব নালাগে। বেছিভাগ চাইনিজ ফুডত আপোনালোকে আজিনামটো পাব, বা বাহিৰত আপোনালোকে যিবোৰ চাইনিজ ফুড খাবলৈ যায় তাত আজিনামটো ব্যৱহাৰ কৰে। আপোনালোকে সেইবোৰ খাদ্য এভইড কৰক। আৰু যদি খাবলৈ বহুত মন কৰে, তেতিয়াহ'লে ক'ৰবাত গ'লে অৰ্ডাৰ কৰিলে আপোনালোকে আজিনামটোটো দিব মানা কৰি পেলাই আপোনালোকৰ খাদ্যখিনি গ্ৰহণ কৰক, বা ঘৰতে বনাই আপোনালোকে চাইনিজ ফুড গ্ৰহণ কৰক আজিনামটো নিদিয়াকৈ।
ইয়াৰ পিছত হ'ল গাখীৰ। আপোনালোকে কেঁচাকে গাখীৰ একেবাৰে নাখাব, কাৰণ ইয়াত বহুত বেক্টেৰিয়া থাকে, যাৰ ফলত আপোনালোকৰ বমি বা ডায়েৰিয়া হোৱাৰ সম্ভাৱনা থাকে। গাখীৰ খোৱাটো বহুতেই প্ৰয়োজনীয় দেই। আপোনালোকে গাখীৰ সদায় খাওক, কিন্তু কেঁচাকে নহয়, ইয়াক বইল কৰি খাব। ঠিক তেনেদৰে যিসকল গৰ্ভৱতী মহিলা নন ভেজিটেৰিয়ান, তেওঁলোকে মাছ মাংস কণী খায়, তেওঁলোকে কেঁচা কণী একেবাৰে খাব নালাগে। কেঁচা গাখীৰত যিদৰে বহুত বেক্টেৰিয়া পোৱা যায়, ঠিক তেনেদৰে কেঁচা কণীটো বহু ধৰণৰ বেক্টেৰিয়া থাকে, যাৰ ফলত আপোনালোকৰ বমি বা ডায়েৰিয়া হোৱাৰ সম্ভাৱনা থাকে। গতিকে আপোনালোকে কেঁচাকৈ কণী নাখাব। কণী সিজাই, সম্পূৰ্ণকৈ সিজাই খাওক। আৰু লগতে আপোনালোকে যিবোৰ মাছ মাংস গ্ৰহণ কৰে, সেইবোৰো যাতে ভালকৈ সিজাই পেলাই বা সম্পূৰ্ণকৈ সিজাই পেলাইহে খায়। কাৰণ আধা কেঁচা মাছ মাংসটো বহু ধৰণৰ বেক্টেৰিয়া থাকি যাব পাৰে, যাৰ ফলত আপোনালোকৰ বমি বা ডায়েৰিয়া হোৱাৰ সম্ভাৱনা হ'ব পাৰে, আৰু এইটো একেবাৰে বেয়া কথা। গতিকে আপোনালোকে কেঁচাকে একো নাখাব, এইবোৰ সম্পূৰ্ণকৈ সিজাই পেলাইহে খাব। অলপ মছলাৰ কথা জানি লওঁ। কিছুমান মছলা আছে যিবোৰ খালে এগৰাকী গৰ্ভৱতী মহিলাৰ পটককৈ গেছ হৈ যায়। তেনেকুৱা মছলাবোৰ এভইড কৰক, কাৰণ গেছ হৈ গ'লে আপোনালোকে আকৌ নতুনকৈ মেডিচিন ল'ব লাগিব, যিটো আপোনালোকৰ বাবে একেবাৰে ভাল নহয়। যিমান পাৰে আপোনালোকে মছলাবোৰ এভইড কৰক। যদি খাব পাৰে খাওক, কিন্তু যিমান পাৰে একদম বহুত বেছি মছলাৰ প্ৰয়োগ নকৰিব, এইটো ভাল নহয়। ইয়াৰ পিছত হৈছে চাহ বা কফি। চাহ কফিও আপোনালোকে বহুত খাব নালাগে, বা গ্ৰীণ টিও এগৰাকী গৰ্ভৱতী মহিলাই বহুত খাব নালাগে। ইয়াৰ ফলতো বাচ্ছাটোৰ ওপৰত এফেক্ট পৰে। গতিকে আপোনালোকে দিনটোত একাপ বা দুকাপ যিকোনো এটা খাব পাৰে, সেইটো খাওক, বেছিকৈ নাখাব। তেতিয়াহ'লে এইখিনি আছিল সেই আহাৰ যিখিনি আপোনালোকে গ্ৰহণ কৰিব নালাগে, বা যেনেদৰে কোৱা হৈছে তেনেদৰে গ্ৰহণ কৰক। যদি ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ কৰক আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।